হেল্ল' এভৰিৱান আগৰ ব্লগত কৈছিলোঁ যে চিয়াচিন গ্লেচিয়াৰ বেছ কেম্পৰ পৰা ঘূৰি আহি আমি ষ্টে কৰিছিলোঁ খালচাৰত আৰু এতিয়া আমি আজি গৈ আছোঁ খালচাৰৰ পৰা পেংগং লেকলৈ খালচাৰৰ পৰা পেংগং লেকলৈ ডিষ্টেঞ্চটো হ'ল 208 কিলোমিটাৰ বাটতে অলপ সময় ৰৈ এই দলংখনৰ ওপৰতে ফটো আৰু ভিডিঅ' তুলি ল'লোঁ চাওকচোন ৰাইজ মুক্ত আকাশৰ তলত চাৰিওফালে পৰ্বতৰ মাজত ৱাও বুজাব নোৱাৰিম আপোনালোকক কিমান যে ভাল লাগিছিল আৰু এতিয়া আপোনালোকে এনজয় কৰক ৰাস্তাৰ কিছুমান মনোমোহা দৃশ্য যিহেতু বহুত দীঘলীয়া জাৰ্ণি হয় আৰু যিমানে ওপৰলৈ উঠি গৈ আছোঁ সিমানে ঠাণ্ডা হৈ আহিছিল ইয়াৰ পাছত এটুকুৰা ঠাইত ৰৈ বৰফৰ মাজত ফটো আৰু ভিডিঅ' তুলি ল'লোঁ ফটো আৰু ভিডিঅ' কৰাৰ পিছত আমি আকৌ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ এতিয়া আমি পাম এটা পাছ আৰু সেই পাছটোৰ নাম হ'ল ৱাৰিলা পাছ ইয়াত পিছে আমাৰ এটা ঘটনাও ঘটিছিল চাওকচোন কি হৈছিল আমাৰ লগত আমাৰ ছোৱালীয়ে লাডাখ এক্সপ্ল'ৰ কৰিব লাগিছে ইয়াত দেখিছানে বাইকো আগবঢ়াব পৰা নাই এয়া আমাৰ ছোৱালী মুখ মেলি চাই আছে লাডাখ চাই আহি পেলাই এয়া গতি লাডাখত কৈ নি হৈ যায় বছ লাহে লাহে যোৱা হ'ব যাওক লাহে লাহে যাওক দেই লাহে লাহে যাওক অঁ লাহে লাহে যাওক পেংগং লেকলৈ আহি অৱস্থা এয়া গোটেই বৰফ লাহে লাহে যাব
এয়া আমাৰ বাইদেউ লাডাখত আহে, বাইদেউক দেখিয়ে পোৱা নাই ক'ত আছে। এয়া মই আহি পেলাই বাইকে চাইকে শ্লিপ কৰি ইয়াতে পৰিলোঁ। এয়া গতি, ইমান বৰফ, হে ভগৱান। তথাপি চিয়াচিনৰ নিচিনাটো নহয়, কিন্তু বহুত বৰফ। এতিয়া অকণমান যেন তেনে লেগকেইটা গলিছে, কিন্তু উপায় নাই, এক বাইক উল্টা হৈ পৰি আছে। আমাৰ বাইদেউতো খোজকাঢ়ি অহা নাই, কিমান দূৰত আছে হিচাপ নাই। হে ভগৱান, এয়া লাডাখ চাবলৈ অহা আমাৰ বাইদেউ গতি, সেইয়া হে ভগৱান, কেনেকৈ ঘৰ পাওঁগৈ লাগিছে। মই বাইকত ইমান মুস্কিলত আহিছোঁ। আমাৰ এই ছোৱালী দেখিছে, ধুনীয়াকৈ গাড়ীত বহি পেলাই গুচি আহিলে চুপ চাপ। সেইয়া তাকো লোকৰ গাড়ী, সেইয়া দেখিলে চব চব গাড়ীত বহি আহিছে। মোৰ আধা গোষ্ঠী বাহিৰ হৈ গৈছে, 3বাৰমান পৰিলোঁ বাইকে চাইকে, তেওঁ আৰামত বহি পেলাই গুচি আহিলে গাড়ীত, লোকৰ গাড়ীত। এনেকুৱা টেঙৰ ছোৱালী দেখিলে, এইয়া দেখিছে। মই 3বাৰমান পৰি পেলাই ইয়াত পাইছোঁ, তেওঁ চব চব লোকৰ গাড়ীত বহি পেলাই গুচি আহিলে। এয়া আমাৰ লাজ নাইকিয়া ছোৱালী, মতাটো এই পেলাই লোকৰ গাড়ীত বহি আহিছে। নতো মই মাইকী বিচাৰি ক'ত ক'ত ঘূৰি ফুৰিছে হিচাপ নাই, তেওঁ চব চাপ লোকৰ গাড়ীত বহি আহি বাইকৰ ওচৰত ৰখি আছে, দেখিছে। ব'লা, এতিয়াও 140 কিলোমিটাৰ ওচৰা-ওচৰি আছে। চাৰিওফালে বৰফে আবৃত হৈ আছিল আৰু এই পাছটোৱেদি অহা একমাত্ৰ বাইক ৰাইডাৰ আমি আছিলোঁ। এই ৱাৰিলা পাছ পাৰ হৈ আহি আমি কাৰত ৰৈ তেল ভৰালোঁ আৰু লগতে লাঞ্চো কৰিলোঁ। ফোনটো চাৰ্জত দিয়াৰ কাৰণে ভিডিঅ' কৰাহে নহ'ল। আৰু এতিয়া আহি পালোঁ ফেমাছ ফটোগ্ৰাফী প্লেচ ৱেলকাম ইউ টু লাডাখত। আমিও ইয়াতে অলপ সময় ৰৈ ফটো আৰু ভিডিঅ' তুলিলোঁ। ফটো আৰু ভিডিঅ' কৰি হোৱাৰ পিছত আমি আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ চাংলা পাছৰ ফালে। আহি আকৌ বৰফ পালোঁ ৰাইজ। আহি পালোঁ আমি চাংলা পাছত। চাংলা পাছ হ'ল ৱৰ্ল্ডৰ 3rd হাইষ্ট মটৰবল পাছ। 17,688 ফিট উচ্চতাত চাংলা পাছ অৱস্থিত। লেহৰ পৰা পেংগং লেকলৈ যোৱা পথত অৱস্থিত এই ঠাইখন বৰফেৰে আবৃত। চাংলা বাবা মন্দিৰ আৰু প্ৰত্যাহ্বানমূলক ঠেক ভূখণ্ডৰ বাবে বিখ্যাত। চাংলা মন্দিৰ চাংলা বাবাৰ বাবে উৎসৰ্গিত। ভাৰতীয় সেনাই এই মন্দিৰভাগ পৰিচালনা কৰে। অত্যন্ত ঠাণ্ডা আৰু উচ্চ উচ্চতাৰ বাবে শৰীৰৰ অসুস্থতাৰ আশংকা থাকে। সেইকাৰণে পৰ্যটকসকলক 15 পৰা 20 মিনিটতকৈ অধিক সময় নাথাকিবলৈ পৰামৰ্শ দিয়ে। আমিও তাত 10 মিনিটমান থাকি আকৌ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ পেংগং লেকলৈ বুলি। পিছে পেংগং লেক পোৱালৈ আন্ধাৰে হ'ল। তাতে এটা কটেজত আমি সেই ৰাতিটো ষ্টে কৰিলোঁ। আজিৰ ভিডিঅ'ত ইমানেই। পেংগং লেকৰ ভিডিঅ' নেক্সট ব্লগত আহি আছে। বাই।